ঢকুৱাখানাৰ ফাট বিহু বুলি ক'লে অসম জনাজাত আৰু এই বিহুক কিছু লোকে ফাট বিহু বুলি কয়। হঠাৎ এটি প্লেনিং কৰি আমি চাৰিটা ওলালোঁ ফাট বিহুলৈ বুলি। মই, ভনী, মীৰা আৰু লাকি। গোটেইজনী আউলি বাউলি হৈ ঢাপলি মেলি গ'লোঁ ফাট বিহুলৈ বুলি। বাহিৰৰ পৰিৱেশ উপভোগ কৰি আৰু নিজকে কেমেৰাত বন্দী কৰি আমি আগবাঢ়িলোঁ। ৰাতিপুৱা ধাৰাসাৰ বৰষুণ দি পাছবেলা ইমান ধুনীয়া বতৰ কৰাৰ বাবে প্ৰভু তোমাক বহুত বহুত ধন্যবাদ। এই নাম ভনী। কেমেৰা অন কৰা দেখিলে থাকিবই নোৱাৰে। চোৱাচোন চোৱা, ৩২টা দাঁত উলিয়াই হাঁহি মাৰি দিছে। হিহি হাহা কৰি দাঁত উলিয়াই গৈ থাকোঁতে আমি পাবগৈ হৈছেগৈ। এয়া আমাৰ বাইদেউ লাকি। তোমালোকে ক'ব পাৰা লাকি নাম আছিল তাইক, ফাঁকি মাৰি গুচি গ'ল। বাৰু ধেমালি কৰি কৰিয়ে পালোহি সিদিনা তিনিআলি। আৰু এই তিনিআলিটোৱেদি যাব পাৰি ঢকুৱাখানা, মাজুলী, আনফালে গোগামুখ আৰু এফালে আমি য'ৰ পৰা আহিছোঁ মানে ধেমাজিলৈ। আপোনালোক প্ৰায় হয়তো জানেই এই ফাট বিহুখন পতা হয় লখিমপুৰ জিলাৰ অন্তৰ্গত ঢকুৱাখানাত। ঢকুৱাখানা টাউনত সোমালোঁ যেতিয়া ফাট বিহুতলী পালোহিয়ে, কাৰণ ঢকুৱাখানা টাউনৰ পৰা অকণমান আগলৈ ফাট বিহুতলী আছে। এই বিহুতলীখন অন্য বিহুতলীতকৈ অলপ বিশেষ, কাৰণ ইয়াত আহোমৰ দিনৰ পৰাই বিহু উদযাপন কৰি আহিছে। এই বিহুতলীখন হৈছে স্থায়ী আৰু এই বিহুতলীখনক কোৱা হয় mohghuli চাপৰি। এই বিহুতলীৰ এক বিশেষ নিয়ম আছে। সকলো ডেকা গাভৰুৱে অসমীয়া সাজপাৰ পৰিধান কৰি আহিলেহে আপোনাক মেইন গেটেদি সোমাবলৈ দিয়া হয়। ভিতৰত সোমাই দেখিলোঁ ষ্টেজ বিহুটো হৈয়ে আছে, লগতে মুকলি বিহু হৈ আছে। গছৰ তলে তলে ইয়াত জেং বিহু মাৰি থকা হৈছে। এযোৰা দুযোৰা নহয়, কেইবাযোৰাও ইয়াত বিহু দেখিবলৈ পালোঁ। ইয়াত বিশেষকৈ মাজৰ দিনাহে ভাল লাগে, কিন্তু আমি মাজৰ দিনা আহিব নোৱাৰাৰ বাবে প্ৰথম দিনাই আহিলোঁ। মাজৰ দিনা হয় শোভাযাত্ৰা আৰু ইয়াত বহু মানুহৰ সমাগম দেখিবলৈ পোৱা যায়। প্ৰতি বছৰে 3 দিনৰ বাবে মে' মাহত এই বিহুখন পতা হয়। মই ভাবোঁ সকলো অসমীয়াই এবাৰ নহয় এবাৰ এই ফাট বিহুৰ অনুভৱটো ল'ব লাগে। এই ফাট বিহুলৈ অসমৰ বহু ঠাইৰ পৰা মানুহৰ সমাগম হয়। এই বিহুতলীত সোমোৱাৰ লগে লগে পৰিৱেশটোৱে আপোনাৰ মন কাঢ়ি লৈ যাব। ইয়াত বিহুৰ লগতে বিভিন্ন ধৰণৰ দোকান বহে। অসমীয়া গহনা, বিভিন্ন ধৰণৰ জুৱেলাৰী, কাপোৰ, বেগ, চেণ্ডেল, বাচন বৰ্তন ইত্যাদি কৰি বহুতো ধৰণৰ দোকান বহে। আমিও এখন এখনকৈ দোকানত সোমাই বস্তু চাই ফুৰিছোঁ। লওঁ বা নলওঁ, কিন্তু বস্তুটো চাবই লাগিব ন। বস্তু বিচাৰোঁতে বিচাৰি পালোঁ BTSৰ বিচনী। হয়, BTS ইজ মাই ফেভৰেট আৰ্টিষ্ট। বাৰু এতিয়া কিন্তু আপোনালোকক মই BTSৰ ফেন হ'বলৈ কোৱা নাই, বিনা কাৰণত ট্ৰলটো কৰি নিদিব আৰু। এতিয়া পালোহি আচাৰৰ বজাৰ। লোভৰ পানী পেলাই পেলাই আচাৰৰ বজাৰৰ পৰা আঁতৰি যাবলগীয়া হ'ল। সেই দেখি লগৰ এজনীয়ে ক'লে, ল চানাকে খা, আচাৰ খাবলৈ নালাগে আৰু। ময়ো লোভটো সামৰি শুকুতাকে মুকুতা কৰি চানাকে খাব ল'লোঁ। চানাখিনি পিছে বৰ বেয়া নাছিল। সেইকাৰণে লগত খাব নালাগে, আপোনালোকেও অকলে খাব। 2-3 বাৰ খোৱাৰ পাছতে বস্তুখিনি শেষ হৈ থাকে। ইটো সিটো কৰি এইবাৰ চলিল ফটো ছেশ্যন। এজনীকৈ হেঁপাহ পলুৱাই ফটো মাৰিলোঁ। যিয়ে নহওক ফটোটো মাৰিবই লাগিব ন। ইজনী ফটো তোলাত ইমান ব্যস্ত হৈ গ'লোঁ যে ল'ৰাজনৰ কথা পাহৰিয়ে থাকিলোঁ। বেচেৰাৰ দুখ দেখিব নোৱাৰি তাকো ফটো কেইটামান তুলি দিলোঁ। লাহে লাহে সন্ধিয়া হৈ আহিব ধৰিলে। যাওঁ বুলি ভাবিছিলোঁহে, লগতে টপাটপ বৰষুণ হ'ল। সেই দেখি মঞ্চৰ ভিতৰলৈ দৌৰিলোঁ। মঞ্চত অলপ দেৰি পিছতে চলিছিল বিহু প্ৰতিযোগিতা। বিহুৰ লগতে ষ্টেজটোও অতি মনোমোহা। বিহু চাই থকাৰ মাজতে আমাৰ লগৰ এজনী গাত লাগিল জুই। এয়া দেখিছেনে কি নমুনাবোৰ যে সিহঁতে কৰি থাকে। এগৰাকী বোলে কইনা, চা মোক কইনাজনীৰ নিচিনা লাগিছে। মই বোলো হয় লগতে অলপ কান্দো। বাৰু যিয়ে নহওক আমাৰ এইবোৰতো চলিয়ে থাকিব। বৰষুণ জাক এৰাৰ লগে লগে আমি ঘৰলৈ বুলি উভতিলোঁ, কিন্তু আহোঁতে গধূলি হ'লেই। ভিডিঅ'টো ধুনীয়াকৈ ৰেকৰ্ডিং কৰোঁ বুলি ভাবোঁতেই মাজতে পাপৰটোৱে দেখুৱাই দিলেহি।
অলপ দূৰ আহি এঠাইত খাবলৈ বুলি ৰখিলোঁ। কিবা এটা খাই আমি ঘৰ মৰা হ'লোঁ। আজিলৈ ভিডিঅ'টো ইমানটোৱে আছিল। আশা কৰোঁ আপোনালোকে চাই ভাল পালে। আকৌ লগ পাম, বাই।